নমস্কাৰ বন্ধু-বান্ধৱীসকল, অসম জব চাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, কটন ইউনিভাৰ্চিটিত নতুনকৈ টেম্পৰাৰী বেচিছত পদ মুকলি হৈছে। আজিৰ ভিডিঅ'টিত এই পদসমূহৰ বিষয়ে আলোচনা কৰিম। ক'ত এপ্লাই কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি দিয়া আছে, গোটেইখিনি বিষয়বস্তু আলোচনা কৰাৰ চেষ্টা কৰিম। পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়োঁ। বন্ধু-বান্ধৱীসকল, ইয়াৰ প্ৰথমে চাব পাৰে জুনিয়ৰ ৰিচাৰ্চ ফেলো অৰ্থাৎ JRFৰ পদ মুকলি হৈছে। ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে MSc নতুবা MTech কৰা হ'ব লাগিব, জিঅ'লজি নতুবা এপ্লাইড জিঅ'লজি নতুবা আৰ্ট ছায়েন্সত, লগতে পাইথন স্ক্ৰিপ্টিং আৰু মেচিন লাৰ্ণিঙৰ জ্ঞান থকাটো বাধ্যতামূলক। ইয়াৰ বাবে চেলাৰী দিয়া আছে 31,000কে, লগতে HRA থাকিব 4,960 rupees পাৰ মান্থ। চাকৰিৰ সময়সীমা দিয়া আছে ইনিচিয়েলি এবছৰৰ বাবে, লগতে পাৰফৰ্মেন্সৰ ওপৰত ভিত্তি কৰি চাকৰিৰ সীমা 2 বছৰলৈকে বঢ়াই দিয়া হ'ব বুলি ইয়াত কোৱা হৈছে। তেনেকৈ এজ লিমিট দিয়া আছে 30 আগষ্ট 2025 চনৰ ভিতৰত প্ৰাৰ্থীজনৰ বয়স 30 বছৰ হ'ব লাগিব। তাৰপিছত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে CV পঠিয়াব লাগিব এইটো এড্ৰেছটো দিয়া আছে paragdutta@gmail.com আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো দিয়া আছে এডভাৰটাইজমেণ্টখন প্ৰকাশ পোৱাৰ 14 দিনৰ ভিতৰত, অৰ্থাৎ এডভাৰটাইজমেণ্টখন প্ৰকাশ পাইছে 5 ছেপ্টেম্বৰ তাৰিখে। তেনেকৈ 2 নম্বৰত পদ মুকলি হৈছে ৰিচাৰ্চ এছিষ্টেণ্টৰ। ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে ছ'চিয়েল ছায়েন্সত পষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব, লগতে MPhil নতুবা PhD থকাটো আৱশ্যক। চেলাৰী দিয়া আছে ইয়াৰ বাবে 37,000কে পাৰ মান্থ। চাকৰিৰ সময়সীমা 20 মান্থ। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে CV পঠিয়াব লাগিব এইটো এড্ৰেছত। ইমেইলটো দিয়া আছে researchprojectcu25@gmail.com আপোনালোকৰ CVখন পঠিয়াব লাগিব। ইয়াৰ বাবে লাষ্ট ডেটটো দিয়া আছে এডভাৰটাইজমেণ্টখন প্ৰকাশ পোৱাৰ 15 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। এডভাৰটাইজমেণ্টখন প্ৰকাশ পাইছে 5 ছেপ্টেম্বৰ তাৰিখে। তেনেকৈ 3 নম্বৰত পদ মুকলি হৈছে ফিল্ড ইনভেষ্টিগেটৰৰ। এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে পষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব ছ'চিয়েল ছায়েন্সত নতুবা আৰ্ট ছায়েন্সত, মিনিমাম 55% মাৰ্ক লৈ। চেলাৰী দিয়া আছে 20,000কে। চাকৰিৰ সময়সীমা 3 মান্থ। এপইণ্টমেণ্ট ডেটৰ পৰা 3 মান্থলৈকে আপোনালোকৰ চাকৰিৰ সময়সীমা দিয়া আছে। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে CV পঠিয়াব লাগিব এইটো এড্ৰেছত jyotidas@cottonuniversity.ac.in আপোনালোকে আপোনালোকৰ CV পঠিয়াব পাৰিব। ইয়াৰ বাবে লাষ্ট ডেটটো দিয়া আছে এডভাৰটাইজমেণ্টখন প্ৰকাশ পোৱাৰ এসপ্তাহৰ ভিতৰত, অৰ্থাৎ এডভাৰটাইজমেণ্টখন প্ৰকাশ পাইছে 3 ছেপ্টেম্বৰ তাৰিখে। বন্ধু-বান্ধৱীসকল, এই সকলো পদ টেম্পৰাৰী আৰু প্ৰজেক্ট বেছ। যিসকল প্ৰাৰ্থী হৈ ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে কমেণ্টত জনাব, মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে। যদি ভাল পাইছে তেন্তে চেনেলক ছাবস্ক্ৰাইব কৰি দিব, কিয়নো আমি ৰেগুলাৰলি নতুন চাকৰি খবৰ এনেকৈ দি থাকোঁ। আজিলৈ আহিছোঁ, বাই বাই।